এভৰিৱান মনৰ কথা ইউটিউব চেনেলৰ আন এটি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আচলতে ভ্লগটো ষ্টাৰ্ট কৰোঁতে গধূলিয়ে হ'লগৈ আৰু দুই এদিন গেপো হৈছে আপোনালোকক ভিডিঅ' দিয়া হোৱা নাই আমি মানুহজন আৰু মই এজেগালৈ আজি হ'ল কেইদিনমান দিন ধৰি আহি আছোঁ ক'লৈনো আহিছোঁ দেখি নিশ্চয় গম পাইছে দেখিছে নহয় এইটো হৈছে যোৰহাট জয় হিন্দ থিয়েটাৰ ক্লাব আৰু ইয়াত আপোনাৰ নাটক এখন আছে আৰু নাটকখনৰ নাম হৈছে নবৰ বিয়া 2 জুলাইত হ'ব আমি ৰিহাৰ্চেল কৰি আছোঁ কিন্তু ভাবিছোঁ আপোনালোককো এদিন অকণমান দেখুৱাওঁ গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব আজিও ৰিহাৰ্চেলৰ কিছু অংশ দেখুৱাম আৰু কেনে পালে শেষত কিন্তু জনাবলৈ নাপাহৰিব গতিকে আপোনালোকে চাই থাকক ভিডিঅ'টো এয়া মঞ্চ এয়া চাওকচোন নাটকখনৰ নাম নবৰ বিয়া আৰু তাত নবৰ চৰিত্ৰত অভিনয় কৰিছোঁ মই এয়া মিটিং বহি আছে আজি অকণমান তেনেই কিবা এটাহে দেখুৱাব পাৰিলোঁ পিছত আৰু ভালকৈ আপোনালোকক দেখুৱাই দিবলৈ চেষ্টা কৰিম আৰু আখৰাৰ মাজতে আমাৰ খানাও আজি হৈ গ'ল চাওকচোন এয়া লাগি ভাগি ধুনীয়াকৈ খানা ৰান্ধিছে ষ্টেজত মানুহজন ছেট ডিজাইন কৰে যিহেতু গতিকে ছেটৰ কামত কেনেকৈ কি কৰিলে ভাল হ'ব আলোচনা হৈ আছে আপোনালোকে চাওকচোন সৌজন ক'লা স্পৰ্টিং পিন্ধাজন বাকী ৰাইজ সকলো আছে এইবোৰ ছেটৰ বস্তু এইয়া কি সুন্দৰ এয়া আমাৰ কি আছিলে কেৰেক্টাৰটো নহয় মিষ্টাৰ বেৰু অঁ সেৱা কৰি উঠি আহিছে এওঁ অৰ্জুন নমস্কাৰ এভৰিৱান এতিয়া আমি ৰিহাৰ্চেল সামৰিলোঁ আজি খানা পিনা চব খোৱা হৈ গ'ল আপোনালোকে খালি ভিডিঅ'টো চাই কেনে পালে জনাব এয়া খানা আৰু এনেধৰণে আমি 2 তাৰিখলৈকে 1 তাৰিখলৈকে ৰিহাৰ্চেল কৰা হ'ব 2 তাৰিখে নাটক গতিকে সকলো চাবলৈ আহিব এতিয়া বাই বাই